Hello guys, welcome to Base Study Hub. বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক অসম বুৰঞ্জী কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ ডিসকাস কৰিব বিচাৰিছো আৰু এই কুৱেশ্যন কেইটা কম্পিটিটিভ এক্সামৰ খুবেই ৰিপিট হৈ থকা দেখা যায়। প্ৰথম কুৱেশ্যনটো হৈছে ইন এনশিয়েন্ট টাইম আসাম ইজ অলসো নোন বাই দ্য নেম অফ অসমৰ পৌৰাণিক নাম কি আছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি প্ৰাগজ্যোতিষপুৰ। 2 নম্বৰ কুৱেশ্যনটো লৈছো Which one is the first Assamese novel? প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ভানুমতি। ভানুমতি প্ৰকাশ পাইছিল 1890 চনত 1890। 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছো the Obviously Sports Day is celebrated on Obviously Sports Day কোন তাৰিখে পালন কৰা হয়? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 3 ছেপ্টেম্বৰ 3 ছেপ্টেম্বৰ Obviously Sports Day পালন কৰা হয়। 4 নম্বৰ কুৱেশ্যনটো লৈ আহিছো The first Assamese film Joymati was released in the year প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত প্ৰকাশ পাইছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 1935। ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। 5 নম্বৰ কুৱেশ্যনটো লৈ আহিছো টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আসাম অসমৰ সৰ্বমুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 5 5খন অসমৰ ৰাষ্ট্ৰীয় উদ্যান আছে। 1 নম্বৰ হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক, 2 নম্বৰ হ'ল মানস নেশ্যনেল পাৰ্ক, 3 নম্বৰ হ'ল ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, 4 নম্বৰ হ'ল নামেৰি নেশ্যনেল পাৰ্ক, 5 নম্বৰ হ'ল ওৰাং নেশ্যনেল পাৰ্ক। 6 নম্বৰ কুৱেশ্যনটো লৈ আহিছো ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আসাম শিফট ফ্ৰম শ্বিলং টু দিছপুৰ শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া অসমৰ ৰাজধানী বদলি কৰা হৈছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 1973। 7 নম্বৰ কুৱেশ্যনটো হৈছে দ্য আসাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ড ইন দ্য ইয়াৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব 1917 1917 চন। 8 নম্বৰ কুৱেশ্যনটো লৈ আহিছো দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ইন হুইচ ইয়াৰ? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 1846। 9 নম্বৰ কুৱেশ্যনটো লৈ আহিছো ইন হুইচ ইয়াৰ চুকাফা ইষ্টাব্লিছ আহোম কিংডম ইন চৰাইদেউ? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 1253 চনৰ। 10 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হিল্ড ইন আসাম? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 2007। 11 নম্বৰ কুৱেশ্যনটো হৈছে হালধীয়া চৰাই বাওধান খাই won the National Film Award for Best Feature Film in the year? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 1988। 12 নম্বৰ কুৱেশ্যনটো হৈছে the Dhodar Ali is constructed during the reign of এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি গদাধৰ সিংহ। 13 নম্বৰ কুৱেশ্যনটো হৈছে when Bhupen Hazarika has been awarded with Dadasaheb Phalke Award? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 1992। 14 নম্বৰ কুৱেশ্যনটো হৈছে হু ডাইৰেক্টেড দ্য আসাম ফিল্ম শকুন্তলা? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ভূপেন হাজৰিকা। 15 নম্বৰ কুৱেশ্যনটো হৈছে হু এমংছ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণ? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মাধৱ কন্দলি। 16 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ ৰজনীকান্ত বৰদলৈ প্ৰথম উপন্যাসখন কি আছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মিৰি জীয়ৰী। কুৱেশ্যন নম্বৰ 17 ইন হুইচ ডিষ্ট্ৰিক্ট সৈনিক স্কুল ইজ লোকেটেড? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি গোৱালপাৰা। কুৱেশ্যন নম্বৰ 18 ইন হুইচ ইয়াৰ মামনি ৰয়ছম গোস্বামী উইন দ্য জ্ঞানপীঠ এৱাৰ্ড? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 2000 চনত মামনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 19 হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন জোনাকী? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি চন্দ্ৰ কুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 20 দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম বন কুঁৱৰী ৱাজ ৰাইটেন বাই? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি চন্দ্ৰ কুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 21 দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ফ্ৰম? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি শিৱসাগৰ। কুৱেশ্যন নম্বৰ 22 হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি যোৰহাট। কুৱেশ্যন নম্বৰ 23 হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ আসাম ৰত্ন এৱাৰ্ড? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 24 ৰংঘৰ ৱাজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰিং অফ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি প্ৰমত্ত সিংহ। কুৱেশ্যন নম্বৰ 25 দ্য আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট ৱাজ ইষ্টাব্লিছ ইন দ্য হুইচ ইয়াৰ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 1969। বন্ধু বান্ধৱীসকল যদিহে মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ এক্সাম ৰিলেটেড ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।